চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান আৰু সাহিত্য শাসনৰ নিদিয়ালৈকে চুতীয়া ছাত্ৰ সন্থাই বহি নাথাকে স্পষ্ট হৈছে যে আমাৰ এই আন্দোলন প্ৰতাৰণাৰ বিৰুদ্ধে আন্দোলন, বঞ্চনাৰ বিৰুদ্ধে আন্দোলন। যে চুতীয়া জনগোষ্ঠীক বহুত প্ৰতাৰণা কৰা হ'ল, বহুত বঞ্চনা হ'ল আৰু চুতীয়া ছাত্ৰ সন্থাই সহ্য নকৰে, যে বহুত সহ্য কৰা হ'ল। যে 2021 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চুতীয়াসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি দিয়া হৈছিল। আজি তাৰিখলৈকে জনজাতিকৰণৰ তেওঁলোকৰ ঘোষণা অখাৰ হ'ল। তেওঁলোকে 100 টকা মিছা কথা ক'লে তেওঁলোকৰ চৰকাৰ যাবলৈ ছমাহ আছে। এই ছমাহত তেওঁলোকে কেনেকৈ সাহিত্যখনৰ জনজাতিকৰণৰ মৰ্যাদা দিয়ে আমি নাজানো। যদিহে চুতীয়াসকলক জনজাতিকৰণৰ মৰ্যাদা সাহিত্যখন নিদিয়ে 2021 চনৰ নিৰ্বাচনত বিজেপি চৰকাৰ উৎখাত কৰিবৰ কাৰণে চুতীয়া ছাত্ৰ সন্থা সংকল্পবদ্ধ হৈছে। 5 লাখকৈ প্ৰচাৰ পত্ৰিকা আমি সাজু কৰা হৈছে। জনগোষ্ঠীৰ ৰাইজৰ ঘৰে ঘৰে চুতীয়া ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই প্ৰতাৰণা বঞ্চনাৰ বিৰুদ্ধে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব। যে সৰ্বানন্দ হিমন্ত বিশ্বৰ যি মিছলীয়া, এই মিছলীয়া কথা আমি কেতিয়াও সহ্য নকৰিম। যে তেওঁলোকক শাসনৰ গাদীৰ পৰা উফৰাই দিবৰ কাৰণে সংকল্পবদ্ধ হৈছোঁ। যে যিকোনো পৰ্যায়ৰ বিনিময়ত যে জনজাতিকৰণৰ সাহিত্যখন আমাৰ প্ৰাপ্য অধিকাৰ, যে যিকোনো পৰ্যায়ৰ বিনিময়ত আমাক সাহিত্যখন লাগিবই। যে সাহিত্যখনৰ জনজাতিকৰণ নিদিলে আমি তীব্ৰ আন্দোলন কৰিম। যদি কিবা অপ্ৰীতিকৰ ঘটনা হয় সৰ্বানন্দ হিমন্ত যোগেৰে স্পষ্ট কথা। ধন্যবাদ। জয় অসম।